গাইজ মই যে আহিছোঁ গুৱাহাটীত নতুনকৈ ভাইৰেল হৈ থকা পাৰ্কখনলৈ। আজ্ঞাধৰী পাৰ্ক নতুনকৈ ভাইৰেল হৈ আছে, ইনষ্টাগ্ৰামত বহুত ফেমাছ হৈ আছে পাৰ্কখন। তো কি আছে ভিতৰত বলকচোন চাওঁ, আৰু লোকেশ্যনটো জানিবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া আমি পাৰ্কৰ ভিতৰত সোমাম। এইটো পাৰ্কৰ পূৰা এণ্ট্ৰি, এইটো পূৰা গেট হয়। তো এইফালে গধূলি 5 বজাৰ পিছত বন্ধ, মানে 5টাৰ পিছত বন্ধ। তো যদি আপোনালোক আমিনগাঁৱৰ ফালে আহে, এইফালৰ পৰা আহিলে পাৰ্কখন পৰিব আপোনালোকৰ ৰাইট ছাইডত। গুৱাহাটীৰ পৰা আহিলে পাৰ্কখন পৰিব ৰাইট ছাইডত, আৰু হাজো ছাইডৰ পৰা আহিলে পাৰ্কখন পৰিব লেফ্ট ছাইডত। মানে গুৱাহাটীৰ পৰা আহিলে গণেশ মন্দিৰ পাৰ হ'ব নালাগে। তো এতিয়া আমি গৈ আছোঁ ভিতৰত সোমাই। তো কি আছে চাওঁ, বহুত ভাইৰেল হৈ আছে ইনষ্টাগ্ৰামত। তো দেখাই আছোঁ আপোনালোকক। তো এনেকৈ পাৰ্কখনৰ এণ্ট্ৰি কৰাৰ পিছতে গেটৰ ভিতৰত এনেকৈ হাতী পাব। তো এনেকৈ ধুনীয়াকৈ বনাই থৈ দিছে। তো এইফালে এনেকৈ উঠি যাব লাগিব, অলপ চিৰি বগাব লাগিব। তো দেৰি নকৰি ব'লক আমি চিৰি বগাই কিনে গৈ আছোঁ। তো গাইছ এনেকৈ চিৰি বগাই বগাই গৈ আছোঁ। বহুত চিৰি নহয় বাৰু, অলপ গ'লে পাই যাম। তো মোৰ আগত মানুহ গৈ আছে। তো গৈ আছোঁ, পাৰ্কখন বহুত ভাইৰেল হৈ আছে। তো চাওঁ বাৰু ভিতৰত কি আছে, মোৰ লগতে আপোনালোকে চাই থাকক। গোটেই A to Z দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো সেয়াই আৰু পাৰ্কখনৰ স্পেচটো বহুত ডাঙৰ নহয়, স্পেচটো বহুত সৰু, মাত্ৰ এইখিনিয়ে স্পেচ আৰু স্পেচটো বহুত ডাঙৰ নহয়। বাট মানে ইয়াতে এটা বস্তু ভাল লাগে, এনেকৈ উঠি গৈ কিনে ইয়াৰে যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ভিউ, যিটো নদীৰ ভিউ আহে, কি ক'ম আৰু আপোনালোকক গাইছ, নিজে আচৰিত হৈ গৈছোঁ। চাওকচোন আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ভিউ, জুম কৰি দিছোঁ মই। তো ধুনীয়া, আৰু ইয়াৰ পৰা গোটেই গুৱাহাটীখনে দেখা পায়। মই আপোনালোকক দেখাই আছোঁ, শৰাইঘাট দলংখনো দেখা পায়। মই অলপ জুম কৰি দিছোঁ, এইখন শৰাইঘাট দলং। ধুনীয়া এটা ভিউ পাব, বহুত ডাঙৰ নহয়, জাষ্ট এইখিনিয়ে আৰু। এই ভিউটোৰ কাৰণে মানে মানুহবিলাক আহি আছে। ইয়াতে ধুনীয়াকৈ সুবিধা আছে, চব সুবিধা আছে। ওপৰত ফেন চেনটো লগোৱাই আছে, আৰু ইয়াৰ পৰা ধুনীয়া ভিউ দেখা পাব আপোনালোকে। চাওকচোন কিমান ধুনীয়া ভিউ, পূৰা গোটেই ব্ৰহ্মপুত্ৰৰ নাজাৰা ইয়াৰ পৰা দেখিব পাৰিব। ধুনীয়া ভিউ, মই অলপ দেখাই দিছোঁ, ধুনীয়া ভিউ। তো আপোনালোক আহিব, ইয়াতে ভাল পাব। ইয়াতে বেচিন চেচিন চব আছে, লেট্ৰিন বাথৰুমো আছে, টেনশ্যন নাই। তো সেয়াই আৰু আজিলৈকে এইখিনিয়ে। এতিয়া মই নামি গৈ আছোঁ ইয়াৰ পৰা। তো আজিলৈ এইখিনিয়ে। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰ্কখন কেনেকুৱা পালে কমেণ্ট কৰি জনাব।